আজি আকৌ এনাই ঘৰলৈ বুলি আহিছিলোঁ। আপা এজনী গাটো ভাল নাই, খবৰ এটা কৰি যাওঁ বুলি। আমাৰ মামায়ে আকৌ গছ মুগা পুহিছে, সেয়ে ভাবিলোঁ ভিডিঅ' এটা কৰি লওঁ। আমাৰ উঠি অহা সৰু ল'ৰা ছোৱালীখিনিও চাব, নহ'লে সিহঁতি হয়তো মুগা কি বস্তু চিনিয়ে নাপাব। ব'লা এই টিকলি এফালে চাওঁ। নমস্কাৰ দেই, এইটো আমাৰ পোৱালি দেই। নমস্কাৰ দেই। এইবোৰ কি কৰিব? পাত লগা গছত লগাম। টকলা হ'ল না আকৌ পাত লগা গছত লগাম। তাৰপৰা কেতিয়াকৈ পকিব এইবোৰ? এইবোৰ আৰু 4-5 দিনৰ পাছত পকিব। খাবলৈ পাম আৰু তেতিয়াহ'লে। পাবা। এয়া আমাৰ মামী দেই। এতিয়া নিজে উঠি যাব। পাত আছে নাই? পাত আছে কাৰণে ইয়াত দি দিলেহি। খৰিজোপাত পাত নাইকিয়া হ'লে আকৌ বেলেগ গছত দিব লাগিব। পকালৈকে সিহঁতি খাই জীয়াই থাকিব লাগিব নহয়। এয়া কি মাইকী ওলাইছে বুলি কয়? এনেই কিমান দিন লাগেনো প্ৰথম পোৱালিৰ পৰা? এইবাৰ মুগা 1 মাহ। চোম গছত ৰাখি চোম গছৰ পাত খুৱাই ডাঙৰ কৰি এমাহ দিন মুগা পুহি লাখ টকা ইনকম কৰা দেখা পোৱা যায়। আগৰ তুলনাত মুগা পোহা মানুহ কমি যোৱাৰ বাবে মুগা মেখেলা, মুগা চাদৰ আদিবোৰৰ দাম বহুতেই বাঢ়ি গৈছে, নহয় জানো? যি কি নহওক, আজি মোৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ এনেদৰে আগবঢ়ালোঁ। ধন্যবাদ।